নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? মই মুন্নাই স্বাগতম জনাইছোঁ আমাৰ চেনেল ডিস্কভাৰ অসমলৈ। কুকুৰে ৰাতি ভয়ানকভাৱে কিয় ভুকে? আপুনি জানেনে, বলিউডে যেতিয়া ইণ্ডিয়ান ৰেলৱে ৰেল এখন চিনেমাত ব্যৱহাৰ কৰে, এদিনত কিমান টকা বা ভাড়া দিব লাগে ইণ্ডিয়ান ৰেলৱেক? এজন ক্ৰিকেট আম্পায়াৰক এখন খেলত কিমান টকা দিব লাগে? এনেধৰণৰ আমেজিং আৰু ৰেণ্ডম ফেক্ট জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক। আপুনি জানেনে, আমি যে মোবাইল ফোন ব্যৱহাৰ কৰোঁ, সেই মোবাইল ফোনটোত ফিংগাৰপ্ৰিণ্ট চেঞ্চৰ থাকে। সেই টেকন'লজি ইমানেই বেছি এডভান্স যে ই বহুত ভালকৈ জীৱিত মানুহ আৰু মৃত মানুহৰ পাৰ্থক্য কৰিব পাৰে। আমেজিং কথাটো হ'ল বন্ধুসকল, আপুনি যদি কোনো এজন মৃত ব্যক্তিৰ আঙুলিত ফিংগাৰপ্ৰিণ্ট চেঞ্চৰ লগাই দিয়ে, তেন্তে কোনো ধৰণৰ কাম নকৰিব বা ফোনটো আনলক নহ'ব। সকলোতকৈ ডাঙৰ কথাটো হ'ল বন্ধুসকল, মৃত্যুৰ পিছত এজন ব্যক্তিৰ ফিংগাৰ চেল শুকাই যায়। তাতোকৈ ডাঙৰ কথাটো হ'ল বন্ধুসকল, টেকন'লজিয়ে বহুত ভালকৈ ধৰিব পাৰে যে এজন ব্যক্তি জীৱিত নে মৃত। বন্ধুসকল, আপোনালোকে বলিউডৰ চিনেমাত ট্ৰেইন বা ৰেলৱে চিন নিশ্চয় দেখিছে, কিন্তু জানেনে বন্ধুসকল, ভাৰতীয় ৰেলৱেয়ে মাত্ৰ এদিনত শ্বুটিঙৰ বাবে বলিউডৰ পৰা 4.75 লাখ টকা লয়। বন্ধুসকল, যদিহে এজন মানুহৰ মগজুৰ পৰা এমিগ্ৰেট নামৰ হিস্সাটো গুচাই দিয়া হয়, তেন্তে আপুনি জানি আচৰিত হ'ব যে এই মানুহজনৰ কোনো পৰিস্থিতিতে কেতিয়াও ভয় নাখায়। আমোদজনক নহয়নে বন্ধুসকল? বন্ধুসকল, আপোনালোকে যিখন নাম্বাৰ প্লেট দেখি আছে, এইখনেই পৃথিৱীৰ আটাইতকৈ বেছি টকা খৰচ হোৱা নম্বৰ প্লেট। বন্ধুসকল, এই নাম্বাৰ প্লেটখন ইউকেৰ আফজল খানে লগাইছে। আমেজিং কথাটো হ'ল 132 কৰ'ৰ খৰচ হোৱা নাম্বাৰ প্লেটখনত গাড়ীখনৰ দাম 20 কৰ'ৰ। বন্ধুসকল, প্ৰতিখন ক্ৰিকেট মেটছত প্ৰতিজন আম্পায়াৰক $2,200 অৰ্থাৎ 1.5 লাখ টকা দিব লাগে। USA প্ৰেছিডেণ্টৰ গাড়ীখনেই হৈছে পৃথিৱীৰ সকলোতকৈ বেছি হাইটেক আৰু সুৰক্ষিত গাড়ীৰ ভিতৰত এখন। বহুত মানুহে এইটো নাজানে যে সেই গাড়ীখনৰ দৰ্জা বা খিৰিকীবোৰ খোলে কেনেকৈ। সকলোতকৈ আমেজিং কথাটো হ'ল, দৰ্জা খুলিবলৈ না হেণ্ডেল আছে না কিবা বস্তু আছে, যাৰ বাবে দৰ্জা বা খিৰিকীবোৰ খোল খাব। একমাত্ৰ এটা স্পেচিয়েল প্ৰতিষ্ঠানেহে জানে কি পেটাৰ্ণত লকটো খোলে, কোনফালে কেনেকৈ লক খুলিব লাগে। বন্ধুসকল, ড্ৰাইভাৰক বাদ দি গোটেই গাড়ীখনেই ছিষ্টেমত লাগি আছে। আপুনি প্ৰেছিডেণ্টৰ এইটো কথা আগতে জানিছিলনে? কমেণ্ট কৰি জনাবচোন। কি আপুনি জানেনে, 2011 চনত যিখন বেটেৰে MS ধোনীয়ে ইণ্ডিয়াক ৱৰ্ল্ড কাপত জিকাইছিলে, সেই বেটখন আজি পৰ্যন্ত পৃথিৱীৰ সকলোতকৈ বেছি দাম হোৱা বেট। কাৰণ বন্ধুসকল, সেই বেটখন এটা কোম্পেনীয়ে খেল হোৱাৰ পিছত 1.1 কৰ'ৰ টকাৰে কিনিছিলে। আমেজিং নহয়নে বন্ধুসকল? বন্ধুসকল, ৰাতিৰ আন্ধাৰত কুকুৰে ভুকিবলৈ কিয় আৰম্ভ কৰে? যদিহে বন্ধুসকল চাইণ্টিফিকভাৱে ক'বলৈ যোৱা হয়, তেন্তে কুকুৰে তাৰ এলেকা নিৰ্ধাৰণ কৰি থাকে। আপুনি জানিলে আচৰিত হ'ব যে চাইন্সেও এইটো কথা মানে। কুকুৰে ৰাতি দীঘলকৈ চিঞৰা মানে তাৰ বন্ধুসকলক তাৰ লোকেশ্যনৰ ওপৰত খবৰ দিয়ে। লগে লগে চিঞৰবোৰ আপ ডাউন কৰি থাকে, যাৰ হিচাপত লগৰ কুকুৰে গম পায় যে সি চিঞৰিলে তাৰ এলেকা সুৰক্ষিত আছে নে নাই। আপুনি কি ভাবে বন্ধুসকল? কমেণ্ট কৰি জনাবচোন। এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।